welcome back to my YouTube channel. আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। যিহেতু আজি কাতি বিহু সো আপোনালোক সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনালো আৰু লগতে আজি কি কৰো সবিশেষ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো একেলগে চাই থাকিব। তাৰ আগতে আজি তুলসী পুলি ৰোৱাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মই তাৰ দৃশ্য কেইটামান ক্লিপ কৰি ভিডিঅ' ক্লিপত ৰাখি থৈছো। তো সেইকেইটা আগে আপোনালোকে চাই লওক, দেন আমি চাকি জ্বলোৱা কাৰ্যসূচী আপোনালোকক দেখাম। আমাৰ তুলসী পুলি ৰোৱা হৈ গৈছে, দেউতাই আৰু এই ৰৈছে মিন্স তই আকৌ তোৰ বিশেষ কোন আছে? পানী দে ভালকে সেইটো কাৰণে চাইছোঁ অকণমান ভালি দিম অকণ। ইমান ডাঙৰ তুলসী পুলি অকস্মাত ক'ত পাই গ'লি? মানুহৰ বিচাৰি আনিছোঁ। চুলি ৰুব নাজানো এতিয়া হৈছে দে পানী দে অলপ এতিয়া আমি মোৰ ৰোডখনত আহিছোঁ ৰঙা মাটি বিচাৰি শিকাই তুলসী পুলিটো লেপিব। চ' আমি ৰঙা মাটি বহুত দূৰত আছে আমাৰ। চ' আমি পুচকি মই শিকাই আহিছোঁ ৰঙা মাটি বিচাৰি। ৰঙা মাটি ইয়াৰ পৰা লৈ যাম, তাৰপিছত তাই লেপিব। মই আপোনালোকক সবিশেষ দেখাই আছোঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া ৰঙা মাটিয়ে নে এইখিনি ৰঙা হয় জানো? মচিলে গম পাম ন। এইখিনি মাটিকে নিবলৈ আমি আহিছোঁ, লৈ কিনে যাম। খান্দো আৰু সেউজীয়া পথাৰ চাৰিওফালে, পথাৰৰ কাষতে আছে ৰঙা মাটি হ'ব না বাৰু কি বুলি কয় তুমি ৰঙা মাটি গাত মোবাইল লৈ কোৱা নেকি? পুচকি কা মোবাইল দেছা কা মোবাইল তুমি কি কৰিছা লৈ গাভৰ পাছলে পুচকি খাৱা এতিয়া এখনতে আমি মাটিখিনি তুলি লৈ যাম। পুচকি জল্দি ভৰোৱা, জল্দি আৰু অলপ ভৰাই দিয়া, জল্দি পুচকি মানুহ আদা মা জিমিও আহি গ'লে মাটি খান্দা কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আমি এতিয়া মাটিখিনি লৈ যাওঁগৈ। মই ধৰিবগৈ লাগিব, ৱেইট ধৰিছোগৈ। লৈ লোৱা, দাঙিব পাৰিবা নাই? তুমি দাঙি চোৱাচোন। 1 2 3 পাইছা নে? নোৱাৰে আজা পুচকি চাইড আমি মাটি আনিছোঁ। এয়া আমি মাটিখিনি এতিয়া তুলসী তলৰ ওচৰত আনি থলোহি, বাট এতিয়া এজনীয়ে পাহৰিলে কেনেকৈ মাটি দি কেনেকৈ মোহাই পাহৰিলে, তাকে চাওঁ এতিয়া। মাটি খচিছে দেই ৰাইজে। বুলবুলি পানী অকণ ঢালি দে, অলপকৈ ঢালিবি। বেছি নঢালিবা, অলপ সেয়া তুলসীৰ তলৰ চাৰিওকাষটো মাটিয়ে বেৰ দি লৈছে, কিয় নাজানো। এতিয়া তুলসী পুলিটো লেপা অলমষ্ট হৈ গৈছে, ৰাউণ্ডটো লেপি আছে। এয়া কিমান ধুনীয়াকৈ লেপিছে চাওক আপোনালোকে। আৰু এয়া ফাইনেলি আমাৰ তুলসী তলত লেপি হৈ গ'ল আৰু চাৰিওকাষটো পানীৰে মোহাই দিছে। চাওক আপোনালোকে ইমান ডোখৰলৈকে মোহাই দিছে আৰু ৰাতি ভাগত ইয়াতে চাকি জ্বলোৱা হ'ব। এইটো তুলসী পুলি হৈছে আমাৰ পুচকিহঁতৰ ঘৰৰ, আৰু এতিয়া এই বুলবুলি লেপি আছে এইখিনি।
তো আজিৰ ভিডিঅ'টো আমি ইমানখিনি সামৰণি মাৰিছোঁ লগতে আপোনালোক সকলোকে আকৌ এবাৰ কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ তো সকলোকে আজি ভিডিঅ'টো ইমানখিনি সামৰণি মাৰিছোঁ তো সকলোকে বাই বাই